এভৰিৱান। আজি ঠাণ্ডা যথেষ্ট পৰিছে, লগতে চৰ্দি কাহো আৰম্ভ হৈছে, মোৰো চৰ্দি জ্বৰ আৰম্ভ হৈছে। আৰু এতিয়া আহিলোঁ অকণমান কাপোৰখিনি মেলি দিবলৈ। লগতে আজি মই এটি কবিতা, নিজে লিখা কবিতা আপোনালোকৰ আগত পাঠ কৰি দিছোঁ। কবিতাটো যদি ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু লগতে আপোনালোকৰো যদি ভাল পোৱা কিবা কবিতা, নিজে লিখা কবিতা আছে মোক কমেণ্ট বক্সত দি দিব, মই পাঠ কৰি দিবলৈ চেষ্টা কৰিম। মোৰ স্বৰচিত কবিতা এটি পাঠ কৰিব ওলাইছোঁ। কবিতাটিৰ শিৰোনাম মই মাথো তোমাক ভাল পাওঁ। লাহে লাহে বৈ আহে গোপনে গোপনে মোৰ হৃদয়লৈ এখনি নদী। তেজৰ সোঁতত বাজি উঠে সুৰৰ ঝনঝননি। জিলমিলাই উঠে দেহৰ ভাজে ভাজে নিয়ৰে ধুৱাই নিয়া শেৱালিৰ হাঁহি। ঘৰমুখী চৰাইজাকৰ সতে যদি তুমি আহিলাহেঁতেন, ধ্যানস্থ ঋষিৰ জপমালাৰ মণিৰ দৰে তোমাৰ বাবে সঞ্চিত এটি প্ৰেমৰ কবিতা মোৰ ৰক্তস্ৰাৱী হৃদয়ৰ পৰা বৈ আহিব আবেলিৰ সোণোৱালী ৰ'দৰ দৰে। বাজিব আজীৱন মোৰ হৃদয়ত এটি সুন্দৰ ৰোমাঞ্চিত সুৰ হৈ গুণ গুণকৈ মই তোমাক ভাল পাওঁ, মাথো তোমাকেই ভাল পাওঁ।